গুড মৰ্ণিং মইনা কলিজাসকল, কি খবৰ সকলোৰে কমেণ্ট কৰি জনাবচোন। আজি যাই আছোঁ মই ফটাবৰা মনসা মন্দিৰত। সেয়ে ভাবিলোঁ কি অলপমান ভিডিঅ' কৰি থৈ দিওঁ। এয়া দেউতাই মানে কাম কৰি আছিল, মই গা চা ধুই মানে যোগাযাতি কৰিছোঁ। এতিয়া লাহে লাহে ওলাম আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো পলাকবাৰী ঘাট হয়, সকলোৱে চিনিয়ে পায়, আমাৰ ইফালৰখিনি চিনি পায়। চ' যিবিলাকে চিনি নাপায় তাকে কৈছোঁ আমাৰ পলাকবাৰী ঘাট হয়। শুৱালকুছিৰ পৰা ডাইৰেক্ট সিফালৰ পাৰটো দেখাই পায়। সেইটো আৰু অলপমান পিছতে মন্দিৰ পাম, ভিডিঅ'টো চাই থাকক সকলোৱে। ফাইনেলি আহি পালোঁ মন্দিৰ, কিন্তু আহি বহুত ভাল লাগিল। মোৰ বহুতেই মানে ইচ্ছা আছিল মোৰ আগৰ পৰা অহা, কিন্তু আজি ভগৱানে আনিলে। কিন্তু বহুত ভাল লাগিল এনেকৈ মানে দুদিনমান ফটো চটো উঠি বিচাৰি ভোগ চোগ খাই মন্দিৰত পুজি ঘৰমুৱা হ'লোঁ। বহুতেই ভাল লাগিল আৰু যাতে কেতিয়াবালৈকে আহিব পাৰোঁ, এই মানে ভগৱানৰ প্ৰাৰ্থনা। ভালে কুশলে ৰাখক, মোৰ যাতে সোনকালে সুস্থ কৰি দিয়ে, এই কামনা কৰি ঘৰমুৱা হ'লোঁ। আজিলৈ বাই বাই মইনা কলিজাসকল। ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক কৰি দিব।